হেল্ল' কানুদা, মই ৰাগিনীয়ে কৈছোঁ। ৰাগিনী চিনি নাপালোঁ। মই ৰাগিনী কাশ্যপ, গুৱাহাটীৰ পৰা কৈছোঁ। মই গান গাওঁ। অঁ কোৱাচোন। মই শুনিছোঁ আপুনি হেনো ছিংগাপুৰত বহুত ডাঙৰ ফেষ্টিভেল এটা অৰ্গেনাইজ কৰিব গৈ আছে। হয়, ঠিকে শুনিছা। কানুদা, তাত ময়ো অংশগ্ৰহণ কৰিব বিচাৰোঁ। মোকো এটি সুযোগ দিয়কচোন। তোমাক যদি অনুষ্ঠানৰ সুযোগ লাগে তেন্তে তুমি আজি ৰাতি মোৰ ঘৰলৈ আহা। ঠিক আছে, মই মা আৰু দেউতাৰ লগত গৈ আছোঁ আপোনাৰ ঘৰলৈ। মূৰ্খ ছোৱালী, তুমি তোমাৰ মা দেউতাক লৈ আহিব নালাগে, অকলে আহা। অকলে? কিয়? তোমাক যদি সুযোগ লাগে তেন্তে তুমি আজি ৰাতি আহি মোৰ লগত শুব লাগিব। কানুদা, মই এনেকুৱা ছোৱালী নহয় দেই। এনেই সুযোগ দিয়া নহয়, তাৰ বিনিময়ত ময়ো কিবা পাব লাগিব। আৰু আজিলৈকে বহুত গায়িকাই মোৰ লগত হৈছে আৰু সিহঁতক মই বহুত ভাল সুযোগ দিছোঁ। তেন্তে তুমিও আহি যোৱা, তুমিও সুযোগ পাবা। যদি অনুষ্ঠান এটা পাবৰ কাৰণে আপোনাৰ লগত গৈ শুব লাগে তেন্তে এনেকুৱা অনুষ্ঠানৰ মোৰ দৰকাৰ নাই। ভগৱানে মোক প্ৰতিভা দিছে, কষ্ট কৰিম সফল হ'বৰ কাৰণে। সফল হওঁ নহওঁ পিছৰ কথা, কিন্তু মই সফল হোৱাৰ আশাত নিজৰ সন্মান হেৰুৱাব নোৱাৰোঁ। আপোনাৰ অনুষ্ঠান মোক নালাগে। সৃষ্টিশীল হ'বলৈ চেষ্টা কৰক, সুযোগৰ নামত সন্মানহীন নহ'ব।